প্ৰতিটো খুঁটাতে এনেকৈ ধানেৰে ধান লগাইছে। ধান কেনেকৈ মেৰিয়াই আছে খুঁটাত। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। পাছিঘাটৰ পৰা আহি আছিলোঁ আৰু আহি থাকোঁতে জোনাই চিমেণ্ট চাপৰিত এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব। ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। আচলতে মই আগতে কোনোবাৰ এই শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মই আহি পোৱা নাই, কিন্তু এইবাৰো আহিব নোৱাৰিম। কিন্তু পটককেনে আহি থাকোঁতে দেখিলোঁ যে বহুত ডাঙৰকৈ পাতিছে, যিহেতু অসম ভিত্তিত হয় আৰু মোৰ দেখি ভাল লাগিলে। মানে বহুত এটা ডাঙৰ এৰিয়া হয়। আপুনি এইফালে যদি দেখে একদম বহুত ডাঙৰ। আৰু মই আছোঁ এতিয়া পতাকা উত্তোলন বেদীৰ ওচৰত। এইটো মই আপোনাক বেক কেমেৰা কৰি মই দেখুৱাই দিছোঁ। বহুত ধুনীয়াকৈ বনাইছে আৰু বাকীখিনি মণ্ডপো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথম এই পতাকা উত্তোলন বেদীটো মই দেখুৱাই লৈছোঁ কেনেকৈ ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ এটা বস্তু ভাল লাগিছে মোৰ, ত্ৰিপাল খুব কমেই ইউজ কৰিছে। পূৰা টকৌপাতে বনাইছে আৰু খেৰ ইউজ কৰিছে। মেক্সিমামখিনি টকৌপাত আৰু খেৰ ইউজ কৰিছে। আচলতে সঁচাকৈ চাবলগীয়া এই যিখিনি কাৰুকাৰ্য ইয়াত চলি আছে, যি ধুনীয়াকৈ বনাইছে। আৰু মই যিটো ৰৈ আছোঁ, এই যিটো দেখিছে আপুনি ওপৰৰ ফালে, এইটো পূৰা খেৰে বনাইছে। আচলতে এই খেৰটো এতিয়া পাবলৈ আজিকালি খুব মানে টান হয়। এই খেৰ বিচাৰি পেলাই যে উলিয়াইছে। আৰু মই আপোনালোকক পটককৈ দেখাই দিছোঁ পতাকা উত্তোলন বেদী যি ভাগ আছে, মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, এই ভাগ হৈছে একচুৱেলি নিৰ্মিত অৱস্থাত আছে, বনাই আছে। এই ভাগ হৈছে পতাকা উত্তোলন বেদী। এইখন হৈছে গেটখন বনাইছে ধুনীয়াকৈ। এয়া এইখন হ'ব। আৰু ইয়াত মোৰ এটা বস্তু ভাল লাগিছে, এইফালে বনাইছে এইবিলাক ডিজাইনৰ কাৰণে টায়াৰ ৰাখিছে, কিন্তু এটা বস্তু বিশেষ ভাল লাগিছে। এইটো বস্তু মই ভাবিছিলোঁ আঁতৰৰ পৰা চাওঁ নে কিবা কাৰ্পেট পাৰিছে নেকি, নহয়। ইয়াতে এয়া হয়তো ধান হ'ব, নহ'লে কিবা বেলেগ হ'ব। ধান যেনেই লাগিছে। চব ফালে চাওক ইমান ধুনীয়াকৈ সেউজীয়াকৈ ধুনীয়াকৈ সেউজীয়া হৈ আছে। আৰু এই মই মণ্ডপকেইটা আপোনালোকক ওচৰৰ পৰা দেখুৱাম বাৰু। এইফালে নামঘৰ আছে, তাতে এই নামঘৰত ভাগৱত চলি আছে। আৰু এইখিতে এভাগ বনাইছে। এভাগ এতিয়া দেখিছেনে ইমান ডাঙৰকৈ বনাইছে, কিন্তু এইভাগ সম্পূৰ্ণ টকৌপাতে বনাইছে। আৰু সেইফালে মই আপোনালোকক গৈ দেখুৱাম, বহুত ডাঙৰ ডাঙৰ শিবিৰ বনাইছে। এয়া হৈছে মূল মণ্ডপলৈ অহা যিটো ৰাস্তা, সেইটো দুইফালে ধুনীয়াকৈ ঘৰ বনাইছে। আৰু এইফালেও এটা আছে, আৰু এনেকৈও ধুনীয়াকৈ ঘৰ বনাইছে। এইকেইটা সৰু ঘৰ, আচলতে বিশেষ কাৰণত চাগে ঘৰ বনাইছে। আৰু এয়া হৈছে মূল মণ্ডপ ভাগ। আৰু মই যিহেতু আপোনালোকক কৈছিলোঁ যে এই মূল মণ্ডপ ভাগ বনাইছে সম্পূৰ্ণ টকৌপাতেৰে। আচলতে দেখিছে আপোনালোকে, সম্পূৰ্ণ টকৌপাতেৰে বনাইছে। বহুত ডাঙৰকৈ বনাইছে। ইয়াত কোনো ত্ৰিপাল ইউজ কৰা নাই। কিমান ডাঙৰ আপোনালোকে চাওক। এটা কথা কিন্তু মানিব লাগিব, খেৰ গোটাইছে। আৰু ওপৰত ইমান ধুনীয়াকৈ ওপৰতো চাওক, ওপৰত এয়া লগাইছে ধান। কি ধুনীয়াকৈ বনাইছে। মই এতিয়া আছোঁ মূল মণ্ডপৰ ভিতৰত, আৰু এই ভাগ ধুনীয়াকৈ বনাইছে। মূল মণ্ডপ ভাগৰ ভিতৰত এটা বিশেষ বস্তুৱে মোক আকৰ্ষণ কৰিছে। এই ওপৰত সৰু সৰুকৈ যি দেখিছে, এয়া ধান হয়। ইয়াত ধান লগাইছে। আৰু মোৰ যি এণ্ট্ৰি হ'ব, যিখন মেইন বাটচৰা বনাইছে, বাটচৰা ভাগত আপোনালোকক মোৰ ইমান ধুনীয়া লাগিছে দেখি। আপোনালোকক মই দেখুৱাই দিম যে বাটচৰাৰ যিকেইটা খুঁটা আছে, খুঁটাকেইটাত কি ধুনীয়াকৈ বনাইছে। এজনে বনাই আছে, মই সেইটো দেখাম। আচলতে এয়া সম্পূৰ্ণ নিৰ্মাণ অৱস্থাত আছে, যিহেতু সেইটো কাৰণতে বাঁহবিলাক আছে। আৰু এই যি খুঁটা দেখিছে, প্ৰতিটো খুঁটাতে এনেকৈ ধানেৰে ধান লগাইছে। আৰু ধানো মানে আপোনালোকৰ কি ধুনীয়াকৈ লগাইছে। প্ৰতিটো ধান বেলেগ বেলেগ আছে। এই তলত বগা দেখিছে, এয়া ক'লা, এয়া ৰঙা আহিছে, এয়া হৈছে ক'লা আৰু ৰঙা হৈ গৈছে। প্ৰতিটো ধুনীয়াকৈ ডিজাইন দিছে প্ৰতিটো খুঁটাতে। মই এতিয়া এজন দাদা আছে মোৰ লগত, এই ইয়াত বনাই আছে। মই আপোনালোকক অকণমান বনোৱা ভাগ দেখাই দিছোঁ, ধান কেনেকৈ মেৰিয়াই আছে এই খুঁটাত। আচলতে সঁচাকৈ চাবলগীয়া হৈছে, কাৰণ কষ্ট কৰিছে দাদাহঁতে। যিটো প্ৰজেক্ট লৈ আহিছোঁ বুলি কৈছে, কিবা এটা মই কথা পাতিম দাদাহঁতৰ সৈতে। এই এনেকৈ খুঁটাত ধান মেৰিয়াই আছে। এতিয়া মোৰ লগত আছে এজন দাদা, আৰু তেখেতসকলে আচলতে মই যি ধান মেৰিয়াই আছে বুলি কৈছোঁ, যি ডিজাইন কৰিছে ভিতৰত, এই ডিজাইন কৰিছে। আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম, এই মণ্ডপ ভাগ যি বনাইছে, মূল মণ্ডপ ভাগ, এই ভাগ বহুত ডাঙৰ লাগিছে, কিন্তু একজেক্ট যিটো জোখ হ'ব তেখেতে গম পাব। আপোনাৰ ঘৰ ক'ত প্ৰথমতে জনাই দিয়ক। মোৰ ঘৰ ধেমাজি গুৱাহাটীত। হয়, তো আপোনালোকে কিবা এটা প্ৰজেক্ট লৈ আহিছোঁ বুলি কৈছে। আপোনালোকে ইয়াত এতিয়া বৰ্তমান 5টা প্ৰজেক্ট লৈ আহিছোঁ। হয়,
প্ৰথমটো প্ৰজেক্ট হ'ল মোৰ মণ্ডপ আৰু বাটচৰাৰ ধানৰ হেৰি হয় ডিজাইনৰ হেৰিটো আনিছোঁ। মূল মণ্ডপ মানে এইভাগে মূল মণ্ডপ কয় এইভাগে মূল মণ্ডপ আৰু এই বাটচৰাৰ ডিজাইনটো আপোনালোকে কৰিব। হয় মানে মূল মণ্ডপৰ চিলিংটো, হয় তাৰপিছত বাটচৰাৰ ধানৰ ডিজাইনটো আৰু একেবাৰে মূল ষ্টেজত ডিজাইন আছে, সেইটো এতিয়ালৈকে ডিজাইনৰ হেৰিটো ছাগলটো পোৱা নাই। হয় হয় মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ, ইয়াৰ অধিৱেশনৰ ডেট কেতিয়াবা মই একচুৱেলি ভিডিঅ'ত কোৱা হোৱা নাই, মই পাহৰি আছোঁ। 10-11-12 ফেব্ৰুৱাৰী। হয় যি দেখিলে আপোনালোকে ধানে যি ধুনীয়াকৈ মেৰিয়াই আছে প্ৰতিটো খুঁটাত, মোৰ বেক চাইডেও আছে প্ৰতিটো খুঁটাত এনেকৈ ধানেৰে। আৰু এটা কথা বিশেষ ভাল লাগিছে কি একেটা ধানেই নহয়, বেলেগ বেলেগ ধান ইয়াত আছে। মই দাদা সুধিম, এই ধুনীয়াকৈ ধান আছে, দাদা কি ধান লগোৱা হৈছে ইয়াত? ধানটো ইয়াত এতিয়া ধানেৰে বনোৱা, ধানৰ চেন বনোৱা আছে প্ৰথম। হয় হয় ধানৰ চেন বনাই তাৰপিছত এইটো হৈছে লাডেন বাও কয়, লাডেন বাও হয়। আৰু এয়া এইটো হৈছে কোলাপুখী আৰু এইটো হৈছে ৰঙাশালি হয়। এইটো জহা এইটো হোৱাকমণি। কি ক'লে এইটো? হোৱাকমণি হয়। এইটো জলদেৱী, তাৰ ওপৰতো হৈছে বৰা ন? হয় ইয়াতে কি ধুনীয়াকৈ দাদাহঁতে বনাইছে আৰু ইয়াতে গোটেই ধানে বনাইছে প্ৰজেক্টটো। আৰু আপোনালোকে ই যি চেইন বনাই আছে, দাদাই সেয়া চেইন বনাই আছে। এই চেইন যিটো বনাইছে যে, এই চেইনৰ বনাওঁতে আপোনালোকৰ কিমান দিন লাগিছে? এই চেইন বনাওঁতে চেইন বনাওঁতে আমাৰ মিনিমাম ডিচেম্বৰ 19 তাৰিখৰ পৰা আমাৰ কাম ষ্টাৰ্ট হৈছে। হয় আজি পৰ্যন্ত চলি আছে। হয় আৰু আপোনালোকৰ কাম কিমান বাকী আছে এতিয়া? কিমান দিনৰ ভিতৰত আপোনালোকৰ কাম ওলাব? আমাৰ কাম 8 তাৰিখত ডেলিভাৰী দিম। 8 তাৰিখে ডেলিভাৰ হৈ যাব। হয় মানে কি 5টা প্ৰজেক্ট আছে মানে। হয় হয় কি কি প্ৰজেক্ট লৈছে আপোনালোকে? ধানৰ আছে, বাছৰটো আছে, মেইন পেণ্ডেল আছে। হয় গ্ৰাউণ্ড ফৰ্মুলাত এখন 10 ফুট 10.5 ফুট এখন শৰাই আছে ধানৰ। 10.5 ফুট হয় সেইখন কিহে বনাব? এখন ধান, সম্পূৰ্ণ ধান। হয় হয় আপোনালোকে মানে ধানে প্ৰজেক্ট যিটো কৰিব ধানেৰে আছে মানে ডিজাইন। আৰু দুখন আহিব 7 ফুট ওখ শৰাই আহিব, সেই দুখন জাৰুৰ পৰা আহিব। হয় আৰু ফ্ৰণ্টত এটা গাঁত দেখিছে যে? হয় দেখিছোঁ। তাত এটা ফাউণ্টেইন আছে। হয় এটা মাজত গেছ আছে, ইয়াত এটা পাহাৰ থাকিব। আচ্ছা আচ্ছা আপোনালোকৰ প্ৰজেক্টটো এইকেইটাই প্ৰজেক্ট? হয় ঠিকে আছে, ভাল লাগিলে। আপোনালোকে কামটো কৰি যাওক ধুনীয়াকৈ, বৰ ধুনীয়া কাম কৰিছে। মই ফাৰ্ষ্ট টাইম দেখিলোঁ ধানেৰে এনেকৈ প্ৰজেক্ট কৰা। আপোনালোকে ইয়াতে ফাৰ্ষ্ট কৰিছে নে প্ৰজেক্ট, নে বেলেগ বেলেগ জেগাত কৰিছে? এতিয়ালৈকে মই 2-3 জেগামান প্ৰজেক্ট কৰিছোঁ। হয় মই ইয়াৰ আগত অসম বৈদিক সনাতন সমাজৰ ৰূপালী জয়ন্তী বৰ্ষত কৰি আহিছোঁ। হয় তাৰপিছত 9 এটা কৰিছোঁ মই, কৰি আছোঁ মই ধানৰ প্ৰজেক্টটো কৰি থাকোঁ। হয় 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 তো আপোনালোকক যি ধানৰ চেইনৰ কথা কৈছিলোঁ, এয়া চেইন বনাই আছে তেখেতসকলে। চেইন বেলেগ বেলেগ ভাগে বেলেগ বেলেগ ধৰণে বনাই চেইন বনাই ৰাখিছে। দাদা ইয়াতে কি ইউজ কৰিছে? প্লাষ্টিক ইউজ কৰা হৈছে। অঁ প্লাষ্টিক ইউজ কৰিছে। যথেষ্ট কষ্ট আছে বাৰু, যথেষ্ট কষ্ট কৰিছে দাদাহঁতে। ডিজাইনৰ এটা ডিজাইন আছে, ভাল ডিজাইন হয়। এইটো এটা ডিজাইন আহিছে। হয় হয় এইটো ডিজাইনৰ এটা চিষ্টেম আছে। হয় এইটো মানে এনেকৈ ওলমাই দিব নেকি? এইটো মানে এটা হেৰি হ'ব, ইয়াত মানে ইমাৰ্জেঞ্চি যিকোনো ডিজাইন হ'ব। হয় হয় ডিজাইনৰ কাৰণে আহিছে। হয় হয় আৰু এইটো এটা এনেকৈ চেইন বনোৱা আহিছে। অঁ এইটো এনেকৈ বনাই আনিছে ন? হয় এই ওপৰত যেনেকৈ লগাইছে, ওপৰত যেনেকৈ লগাই সেয়া ন? অঁ ঠিক আছে। এয়া দিছে ধানেৰে, সম্পূৰ্ণ ধানেৰে ডিজাইন কৰিছে। আৰু আচলতে এয়া নিৰ্মিত অৱস্থাত আছে, যিহেতু সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু সম্পূৰ্ণ হৈ উঠিলে দেখিবলৈ যথেষ্ট ধুনীয়া লাগিব। আৰু ধুনীয়াই লাগিছে পৰিৱেশটো দেখি। মই এই মূল মণ্ডপ ভাগে আপোনালোকক দেখুৱালোঁ। আৰু অকণমান সিফালে কি আছে মই আপোনালোকক অকণমান দেখুৱাই দিম। ইয়াৰ কাম আৰু যথেষ্ট বাকী আছে, আৰু কেনেকৈ বনালে আপোনালোকে নিশ্চয় চাই ভাল পাব। গতিকে আপোনালোকক বাকীখিনি অকণ দেখুৱাই দিছোঁ। এই মই আপোনালোকক যোনটো দেখাইছিলোঁ, এয়া হৈছে মূল যিখন গেট হ'ব সেইফালেদি মই আপোনালোকক এই মণ্ডপ ভাগ দেখাইছিলোঁ। আৰু এইফালে আছে এইফালে হ'ব মূল মিটিং। আৰু এইটো ৰাস্তা বনাই আছে, আৰু ৰাস্তাটোৰ এইপাৰে ধুনীয়াকৈ বনাইছে। এয়া হৈছে যিখিনি বাণিজ্য মেলা যিখিনি হ'ব সেইখিনি এইফালে থাকিব, আৰু এইফালে হ'ব আপোনাৰ মূল মিটিংখন। এয়া যি ঘৰ দেখিছে, এয়া ঘৰ আচলতে এয়া শিবিৰ বনাই দিছে প্ৰতিখন জিলাৰ কাৰণে, এটা বা দুটাকৈ। সেই বহুত দূৰলৈকে আছে, আৰু চব খেৰে বনাইছে। এয়া ইমান ধুনীয়া লাগিছে, চব খেৰ আৰু টকৌ পাতৰ হয় এই ঘৰবিলাক। আৰু প্ৰত্যেকখন জিলাৰ কাৰণে এটা শিবিৰ বা এটা দুটাকৈ শিবিৰ বনাই দিছে তেখেতসকল থকাৰ ব্যৱস্থা কৰিবৰ কাৰণে। এয়া দেখিছে কিমানখিনি বনাব লগা হৈছে। আৰু আচলতে এই যি ত্ৰিপালে বনাইছে, তাতে খোৱা বোৱাৰ ব্যৱস্থা কৰিব, আৰু খোৱা বোৱাৰ ব্যৱস্থাটো বহুত ডাঙৰকৈ বনাইছে। মই সিফালে যাবলৈ নহ'লেগৈ দেখাবলৈ, গতিকে আপোনালোকক মই ইমানখিনিয়ে দেখুৱালোঁ।
এয়া আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন হ'ব অসম ভিত্তিত তাৰ মই অলপমান থুলমূলকৈহে আপোনালোকক দেখুৱাই দিছোঁ। আচলতে দেখাবলগীয়া বহুত বেছি আছিলে, কিন্তু সময়ৰ অভাৱৰ কাৰণে মই জাষ্ট সোমাইছিলোঁহে, কিন্তু আপোনালোক সকলোকে অকণমান দেখুৱাই দিম বুলি দেখালোঁ, ভিডিঅ'টো বনালোঁ। কিন্তু যিমান হ'লেও আপোনালোকক মই থুলমূলকৈহে দেখুৱাব পাৰিলোঁ, আৰু দেখুৱাবৰ কাৰণে বহুত বেছি আছিলে, কাৰণ মই ইমানটো এৰিয়া মই খোজকাঢ়ি কভাৰ কৰিব নোৱাৰিলোঁ, আৰু গাড়ীও ইমান দূৰ ভিতৰলৈ যোৱা নাই। গতিকে আপোনালোক যোন আহে ইয়ালৈ নিশ্চয় আহিবই, আৰু এতিয়া যি নিৰ্মিত অৱস্থাত আছে সেইখিনিকে মই আপোনালোকক দেখুৱালোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।